ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'ৰ মেইন টপিকটো হৈছে প্ৰাচীন ভাৰতৰ কিছুমান প্ৰশ্ন হ'ব আৰু এই প্ৰশ্নসমূহ কোনখিনি আহি থাকে সেয়া আমি চোৱাটো বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে যে সাহিত্যিক উৎসৰ যদি আমি চাওঁ সাহিত্যিক উৎসসমূহ সাহিত্যৰ উৎসসমূহক কেইটা ভাগত ভাগ কৰা হৈছে যদি প্ৰশ্ন আহে তেতিয়া আমি ক'ব লাগিব দুটা ভাগত ভাগ কৰা হৈছে আৰু সেয়া কি খিলঞ্জীয়া আৰু বিদেশী থলুৱা উৎস বা থলুৱা উৎসক দুটা ভাগত ভাগ কৰা হৈছে সেয়া হৈছে ধৰ্মীয় আন কিছুমান হ'ব পাৰে ধৰ্ম নিৰপেক্ষ ধৰ্মীয় গ্ৰন্থবিলাক কি হ'ব পাৰে সেয়া হৈছে কি সেই সময়ত ৰচনা কৰা হিন্দু গ্ৰন্থসমূহ বৌদ্ধ গ্ৰন্থ আৰু এইফালে জৈন ধৰ্মসমূহ ধৰ্মনিৰপেক্ষ গ্ৰন্থৰ অধীনত কি হ'ব পাৰে ঐতিহাসিক গ্ৰন্থ আৰু অৰ্ধ ঐতিহাসিক গ্ৰন্থ আৰু জীৱনীমূলক গ্ৰন্থসমূহ হ'ব পাৰে যদি আমি চাওঁ কি ধৰ্মনিৰপেক্ষ গ্ৰন্থৰ অধীনত কি হ'ব পাৰে অৰ্ধ ঐতিহাসিক গ্ৰন্থ বা ঐতিহাসিক গ্ৰন্থ আৰু জীৱনীমূলক গ্ৰন্থ আদি অন্তৰ্ভুক্ত কৰা হৈছে ব্ৰাহ্মণিক হিন্দু গ্ৰন্থ কি হ'ব পাৰে ব্ৰাহ্মণিক হিন্দু গ্ৰন্থৰ অধীনত আছে শ্ৰুতিসমূহ আৰু স্মৃতি গ্ৰন্থ কি আছে শ্ৰুতি আৰু স্মৃতি গ্ৰন্থসমূহ আছে স্মৃতি গ্ৰন্থসমূহক কি বুলি কোৱা হয় বা শ্ৰুতি গ্ৰন্থসমূহ কি হ'ব পাৰে শ্ৰুতি গ্ৰন্থসমূহ হ'ব পাৰে সংহিতা বা বেদ মনত ৰাখিব তাৰপিছত ব্ৰাহ্মণ আৰণ্যক আৰু উপনিষদ আৰু স্মৃতি গ্ৰন্থবিলাকত হ'ব পাৰে বেদাংগ বা সূত্ৰ স্মৃতি মহাকাব্যৰ ভিতৰত কি হ'ব পাৰে আমাৰ হিন্দু ধৰ্মৰ ৰামায়ণ আৰু মহাভাৰত আৰু পুৰাণ ঠিক আছে চাৰিটা সংহিতা বা বেদ ঋগবেদ যজুৰ্বেদ সমবেদ বা অথৰ্ববেদ আৰু এয়াও হয় ঠিক আছে সংহিতা বা বেদ ঋগবেদ বুলি কোৱা হয় ৰচনা কৰা সময় কেতিয়া 1500 BCৰ পৰা 1000 BCৰ ভিতৰত ঋগবেদ গ্ৰন্থখন ৰচনা কৰা হৈছিল ৰচনা কৰা ঠাইখন কি সপ্ত সৈন্ধৱ অঞ্চলত ঋগবেদ গ্ৰন্থখন ৰচনা কৰা হৈছিল তাৰ পাছত যদি আমি চাওঁ যজুৰ্বেদ সাম আৰু অথৰ্ববেদ কেতিয়া ৰচনা কৰা হৈছিল 1100 BCৰ পৰা 600 BCৰ ভিতৰত ৰচনা কৰা যজুৰ্বেদ বা সামবেদ আৰু অথৰ্ববেদসমূহ ৰচনা কৰা সময়সীমা কি বুলি ক'লে আমি চাব লাগিব 1100 BCৰ পৰা 600 BC গতিকে পৰীক্ষাত অপশ্যনত দিব পাৰে কেতিয়াবা যে কি যজুৰ্বেদ সামবেদ অথৰ্ববেদ ৰচনা কৰা সময়সীমা কিমান তেতিয়া আমি মনত ৰাখিব লাগিব কি এইটো মনত ৰাখিব লাগিব 1100 BCৰ পৰা 600 BCৰ ভিতৰত আৰু ৰচনা কৰা ঠাইখন কি কৰু পাঞ্চালা অঞ্চলত ৰচনা কৰা হৈছিলে যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ আৰু ঋগবেদ ৰচনা কৰা সময়টো আমি মনত ৰাখিম আৰু কি মনত ৰাখিম ৰচনা কৰা ঠাইখন কি সপ্ত সৈন্ধৱ অঞ্চল এই অঞ্চলটো ৰচনা কৰা হৈছিল ঋগবেদ তাৰ পাছত আমি যদি চাওঁ ইম্পৰ্টেণ্ট কিছুমান ইয়াৰ পৰা কি কুৱেশ্যন আহিব পাৰে যে ব্ৰাহ্মণৰ ৰচনা কাল কেতিয়া আৰম্ভ হৈছিলে খ্ৰীষ্টপূৰ্ব 600 কিমান খ্ৰীষ্টপূৰ্ব 600 আৰু 1000 ঠিক আছে 1000 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খ্ৰীষ্টপূৰ্বলৈকে ব্ৰাহ্মণৰ ৰচনাবিলাক দেখিবলৈ পোৱা যায় তাৰ পাছত যদি আমি চাওঁ ইম্পৰ্টেণ্ট হ'ব অৰণ্যকৰ ৰচনা কাল খ্ৰীষ্টপূৰ্ব কিমান খ্ৰীষ্টপূৰ্ব 1000ৰ পৰা 600 খ্ৰীষ্টলৈকে অৰণ্যকৰ ৰচনা কাল আৰম্ভ হৈছিলে অৰণ্যকৰ ঐতিহাসিক গুৰুত্ব নগণ্য বুলি কোৱা হয় তাৰপিছত যদি আমি চাওঁ উপনিষদসমূহ কেতিয়া ৰচনা কৰা হৈছিল উপনিষদ ৰচনা কৰা হৈছিল খ্ৰীষ্টপূৰ্ব 1000 খ্ৰীষ্টৰ পৰা 500 খ্ৰীষ্টলৈকে উপনিষদ ৰচনা কৰা হৈছিল উপনিষদৰ শ্ৰেষ্ঠ শিক্ষা হৈছে কি পৰবিদ্যা আৰু আধ্যাত্মিক শিক্ষা কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে উপনিষদৰ শ্ৰেষ্ঠ শিক্ষা কি তেতিয়া ক'ব লাগিব পৰবিদ্যা অৰ্থাৎ আধ্যাত্মিক শিক্ষা আমি যদি এতিয়া চাওঁ মহাকাব্যৰ ভিতৰত কি হয় বুলি কৈছিলোঁ আপোনালোকক মহাকাব্যৰ ভিতৰত হয় ৰামায়ণ আৰু মহাভাৰত আৰু এয়া ৰচনা কৰা কেতিয়া হৈছিলে খ্ৰীষ্টপূৰ্ব 400 খ্ৰীষ্টপূৰ্বৰ পৰা খ্ৰীষ্টাব্দ 400 চনলৈকে কি কৰা হৈছিলে মহাকাব্য ৰামায়ণ আৰু মহাভাৰত যি আমাৰ হিন্দু ধৰ্মৰ প্ৰধান গ্ৰন্থ দুখন ৰচনা কৰা হৈছিল তাৰ পাছত যদি আমি চাওঁ ৰামায়ণ অৰ্থাৎ বাল্মীকিয়ে ৰচনা কৰিছিল সেয়া আমি সকলোৱে জানো সেই সময়ৰ ভাৰতৰ ৰাজনৈতিক সামাজিক আৰু ধৰ্মীয় অৱস্থাৰ ওপৰত পোহৰ পেলোৱা হৈছে এই গ্ৰন্থখনত জনপদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে তথ্য দিয়া হৈছে এয়া হৈছে আমাৰ কোনটো সময়ত প্ৰাচীন ভাৰতৰ কিছুমান গ্ৰন্থৰ বিষয়ে আলোচনা কৰা হৈ আছে নেক্সট যদি আমি চাওঁ মহাভাৰতৰ কথা মহাভাৰত আমি সকলোৱে জানো বেদব্যাসে ৰচনা কৰিছিলে কি মহাভাৰত সেই সময়ত ভাৰতৰ ৰাজনৈতিক সামাজিক আৰু ধৰ্মীয় অৱস্থাৰ ওপৰত পোহৰ পেলায় ই মহাভাৰতৰ যুদ্ধৰ বিস্তৃতিৰ ৰূপ যেটো খ্ৰীষ্টপূৰ্ব 950 এই চনটো বহুত ইম্পৰ্টেণ্ট হয় খ্ৰীষ্টপূৰ্ব 950 চনত কৌৰৱ আৰু পাণ্ডৱৰ মাজত সংঘটিত হৈছিলে এই যুদ্ধ মহাভাৰতে দাবী কৰিছে
কি দাবী কৰিছে? জান ভাৰতে তন্ন ভাৰতে, অৰ্থাৎ যি ভাৰতত নাই, যিটো ভাৰতত পোৱা নাযায়। অৰ্থাৎ মগধৰ ৰাজধানী গিৰিভাজ্জাৰ কথা উল্লেখ আছে। মহাভাৰতত আমাক জনাইছে যে পাঞ্চালা ৰাজ্য মহাভাৰতৰ সময়ৰ পৰাই আছিল। ইয়াৰ উপৰি ইয়াত যৱন আৰু সকাচৰ লগতো সোণৰো উল্লেখ আছে। তাৰপাছত যদি আহে প্ৰশ্ন কি আহিব পাৰে যে পুৰাণৰ ৰচনাকাল খ্ৰীষ্টপূৰ্ব কিমানৰ পৰা কিমানৰ ভিতৰত আছে, তেতিয়া ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। তেতিয়া আমি ক'ব লাগিব খ্ৰীষ্টপূৰ্ব 400 পৰা খ্ৰীষ্টাব্দ 400 চনলৈকে। এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে। নেক্সট কুৱেশ্যন আমি চাওঁ যে পালি বৌদ্ধ গ্ৰন্থসমূহ দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে পালি গ্ৰন্থ, আনটো হৈছে কি অনুপালি গ্ৰন্থ। বৌদ্ধ গ্ৰন্থসমূহ কেইটা ভাগত ভাগ কৰা হৈছে? দুটা ভাগত মনত ৰাখিম, আৰু এটাক কোৱা হৈছে কি পালি, আনটোৰ নাম হৈছে কি অনুপালি। পালি গ্ৰন্থৰ ভিতৰত আছে ত্ৰিপিটক, দীপবংশ, মহাবংশ আৰু মলিদ্যপন্নহু আদি গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহ পোৱা যায়। আৰু পালি গ্ৰন্থৰ ভিতৰত ত্ৰিপিটক যিখন আটাইতকৈ কি প্ৰাচীন আৰু গুৰুত্বপূৰ্ণ গ্ৰন্থ বুলি কোৱা হয়। ত্ৰিপিটক পালি গ্ৰন্থৰ ভিতৰত হয়। ঠিক আছে। ত্ৰিপিটকত বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম সন্নিৱিষ্ট কৰা হৈছে। ঠিক আছে। বিনয় পিটক বা সূত্ৰ পিটকত ৰজাঘৰ বিহাৰত অনুষ্ঠিত প্ৰথম বৌদ্ধ পৰিষদ খ্ৰীষ্টপূৰ্ব 483 সংকলিত হোৱাৰ বিপৰীতে অভিধৰ্ম পিটকত পাটলিপুত্ৰ বিহাৰত অনুষ্ঠিত হোৱা তৃতীয় বৌদ্ধ পৰিষদত সংকলন কৰা হৈছে। ত্ৰিপিটকত সেই সময়ৰ ভাৰতৰ সামাজিক আৰু ধৰ্মীয় জীৱনৰ ওপৰত পোহৰ পেলায়, অৰ্থাৎ খ্ৰীষ্টৰ আগৰ শতিকাবোৰ।